টু মাই চেনেল। এই ভিডিওটোৰ জৰিয়তে নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্ভুক্ত যুঁজ নামৰ পাঠটিৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। এই ভিডিওটোৰ জৰিয়তে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যুঁজ নামৰ পাঠটিৰ বুজশক্তি পৰীক্ষা কৰিব পাৰিব। গতিকে প্ৰথম প্ৰশ্নটো হৈছে কাৰ টকা চুৰি হৈছিল? অপশ্যন 1 প্ৰশান্তৰ, অপশ্যন 2 সিদ্ধাৰ্থৰ, অপশ্যন 3 নিৰ্মলৰ, অপশ্যন 4 অনুভৱৰ। উত্তৰটো হ'ব প্ৰশান্তৰ। কুৱেশ্যন নম্বৰ 2 তলৰ শব্দবোৰৰ মাজৰ পৰা আন্ধাৰ শব্দটোৰ একে অৰ্থ বুজোৱা এটা শব্দ বাছি উলিওৱা। অপশ্যন 1 পোহৰ, অপশ্যন 2 আলোক, অপশ্যন 3 তমস্যা, অপশ্যন 4 আভা। উত্তৰটো হ'ব তমস্যা। কুৱেশ্যন নম্বৰ 3 সিদ্ধাৰ্থৰ ভিতৰৰ মানুহজনক কোনে জগাই দিছিল? অপশ্যন 1 প্ৰশান্তই, অপশ্যন 2 নিৰ্মলে, অপশ্যন 3 মহেন্দ্ৰ মাষ্টৰে, অপশ্যন 4 অনুভৱ ছাৰে। উত্তৰটো হ'ব নিৰ্মলে। কুৱেশ্যন নম্বৰ 4 নিৰ্মল কিয় পাণ দোকানলৈ গৈছিল? অপশ্যন 1 পাণ দোকানীৰ লগত কথা পাতিবলৈ, অপশ্যন 2 নিচাযুক্ত বস্তু সেৱন কৰিবলৈ, অপশ্যন 3 সিদ্ধাৰ্থক লগ ধৰিবলৈ, অপশ্যন 4 ৰহস্যময় পাণ দোকানখনলৈ চাবলৈ। উত্তৰটো হ'ব সিদ্ধাৰ্থক লগ ধৰিবলৈ। কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো শব্দই স্নেহ শব্দৰ আধুনিক ৰূপ বুজাইছে? অপশ্যন 1 স্নেহ, অপশ্যন 2 মৰম, অপশ্যন 3 সৰল, অপশ্যন 4 আদৰ। উত্তৰটো হ'ব স্নেহ।